নমস্কাৰ, মই কুলদীপ বৰুৱাই মোৰ চেনেল KB লাইফষ্টাইললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে মই দৰঙৰ দেওমনৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী শিয়াল বৈষ্ণৱ সত্ৰলৈ আহিছোঁ। তো আপোনালোকেও আমাৰ লগত ভিডিঅ'টো চাই থাকক। এটা খুব সুন্দৰ পৰিৱেশ, বহু ভক্তগণ আহিছে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অ' মাই গড, ইমান মানুহ, খুব এটা সুন্দৰ পৰিৱেশ, দেখিয়ে ভাল লাগিছে। ব'লকচোন আমি ভিতৰৰ পৰিৱেশটোও চাওঁ। সৌজন চকুৰে নেদেখা মানুহে খুব সুন্দৰকৈ এটি গান গাই আছে। ব'লকচোন আমি তেওঁৰ অলপ গান শুনি লওঁ। আমাৰ ওচৰৰে হয় তেওঁ নিধন দাই সৰুৰে পৰা চকুৰে নেদেখে আৰু তেওঁ খুব সুন্দৰ গান গায়। আহক আমি অলপ নিধন দাৰ গান শুনি লওঁ। আৰু এইজনেই হৈছে আমাৰ নিধন দা। পাতিলা খেলা ও হৰি নামৰ পাতিলা খেলা হৰি নামৰ কল সজাই গৃহ ভেলা বলিৰ লোকে নিষ্ঠা সঁচাকৈয়ে খুব সুন্দৰ কণ্ঠ নিধন দাৰ। তো আপোনালোকে গানটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব। আৰু এতিয়া ব'লকচোন আমি ভিতৰলৈ যাওঁ। এতিয়া কৈছোঁ নহয়, গাঁৱৰ পচুৰা পৰিণয় ৰথত হয়। আৰু এতিয়া ব'লকচোন আমি দেওজনৰ পৰা মন্দিৰটোৰ বিষয়ে অলপ জানি লওঁ। মই মন্দিৰৰ স্থানীয় দেওজনৰ পৰা ইয়াৰ বিষয়ে অলপ জানিব বিচাৰিম। হয়, কওকচোন মন্দিৰটোৰ বিষয়ে অলপ। হয়, আমাৰ এইটো শ্ৰী শ্ৰী শিয়াল বৈষ্ণৱ সত্ৰ এখন। এই সত্ৰখনত আজি বহু বছৰ ধৰি, বহু বছৰ আগৰ পৰাই আমাৰ শ্ৰীকৃষ্ণৰ জন্মাষ্টমী হিচাপে আমি পালন কৰি আহিছোঁ। আৰু আজি বহু বছৰ পাৰ হৈ গ'ল। আমি আজি 2 বছৰ অনুষ্ঠিত হিচাপে খেদাব লগা হৈছে, কাৰণ যিহেতু ক'ভিডৰ সাংঘাতিক বেমাৰৰ যিটো আমাৰ পৰিস্থিতি, এই বেমাৰক আমি ভয় কৰি ৰাইজৰ সুমংগলৰ কাৰণে আমি কিবাকিবি বহুখিনি আমাৰ প্ৰস্তুতি আমি সলাই দিছোঁ। গতিকে অনুষ্ঠিতভাৱে আমি এইবাৰো পালন কৰিছোঁ। আমাৰ এই শিয়াল বৈষ্ণৱৰ যিসকল ভক্তপ্ৰাণ ৰাইজ আহিছে, অগণন ভক্তপ্ৰাণ ৰাইজ আহিছে, তেওঁলোকে ভাবিছিল যে সঁচাকৈয়ে আগৰ নিচিনাই তাৰমানে অষ্টমী কাজখন চলাইছে। সেইকাৰণে মানুহখিনি ভক্তপ্ৰাণ ৰাইজসকল একে ভাঙি আহিছে, কিন্তু আমি তেওঁলোকক অভ্যৰ্থনা কৰিব পৰা নাই, এইটো সঁচা কথা। তেওঁলোকে এতিয়াও বৰ্তমান যথেষ্ট ভিৰ হৈ আছে আমাৰ সেৱাস্থলীত। সেৱা মানুহে, আমাৰ ভকতসকলে তেওঁলোকৰ নিৰ্মালি দি তো হ'ব পৰা নাই। গতিকে আৰু কি ক'ম, ক'বলগীয়া তাৰমানে অতুলনীয় ভাষাৰে আমি এইখিনি কথাকে কৈছোঁ। কৃষ্ণ। হয়, এই বছৰ কৰোণাৰ কাৰণে খুবেই সৰুকৈ পাতিব লগা হৈছে, নহ'লে ইয়াতকৈ বহুত ডাঙৰকৈ জন্মাষ্টমীখন ইয়াত উপস্থাপন কৰা হয়। তো গোটেই ভিডিঅ'টো আপোনালোকে চাই থাকক। মন্দিৰটোৰ বিষয়ে আমি কিছু কথা গম পালোঁ আৰু ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদো ল'লোঁ। আহকচোন আমি এইটো ৰাস্তাৰে এতিয়া বাহিৰলৈ গৈ বাহিৰৰ পৰিৱেশটোও দেখাওঁ আপোনালোকক।
আৰু এই ঘৰটোৰ পৰাই সকলো ভক্তগণৰ বাবে মাহ প্ৰসাদৰ যোগান ধৰা হৈছে। আৰু এই ঘৰটোৰ সন্মুখতেই সকলো ভক্তগণে মাহ প্ৰসাদৰ বাবে অপেক্ষা কৰি ৰৈ আছে। তো আপোনালোকে অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো আমাৰ লগত চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আহকচোন ইয়াৰে দেউ এজনৰ লগত আৰু অলপ কথা পাতোঁ। হয়, মানে জন্মাষ্টমী উপলক্ষে অলপ কৈ দিওঁ। আমি প্ৰতি বছৰে যেনেকৈ পালন কৰোঁ। কৃষ্ণ এই দেওমনৈ শ্ৰী শ্ৰী শিলা বৈষ্ণৱ সত্ৰ আমাৰ অসমৰ ভিতৰতে এখন ঐতিহ্যমণ্ডিত সত্ৰ। ইয়াত প্ৰতি বছৰে আমাৰ ভাদমহীয়া যিখন জন্মাষ্টমী, কৃষ্ণৰ জন্মাষ্টমী এখন বৰ উলামালহাৰে পালন কৰা হয়। এইবাৰ আমাৰ ক'ভিড পৰিস্থিতিৰ কাৰণত অকণমান অনুষ্ঠীয়াকৈ পতা হৈছে, তথাপিতো যথেষ্ট ভক্তৰ সমাগম হৈছে। গতিকে আকৌ যেতিয়া আমাৰ পৰিস্থিতি ভাল হয় তেতিয়াহ'লে আমি আকৌ ভালকৈ পাতিম যথেষ্ট উলামালহাৰে। আমি আজি ভাবা নাছিলোঁ যে ক'ভিডৰ কাৰণে যি ইমান মানুহ হ'ব, কিন্তু নাভাবা মতে আজি মানুহ হৈছে। গতিকে যিসকল ভক্তপ্ৰাণ আহিছে তেওঁলোকে যাতে আমাক একো দোষাৰোপ নকৰে, কাৰণ তেওঁলোকে যি হিচাপে আপ্যায়ন কৰিব লাগিছিল আমি সেই হিচাপে কৰিব পৰা নাই। ভগৱান শ্ৰীকৃষ্ণই যাতে সকলোকে আশীৰ্বাদ কৰে, সকলো ভালে কুশলে থাকক আৰু ক'ভিডৰ দৰে মহামাৰী যেন পৃথিৱীৰ পৰা সোনকালে নোহোৱা হয়। আৰু ব'লক এতিয়া আমি ঘৰলৈ যাওঁ। ৰ'ব মোৰ চেণ্ডেলযোৰ পিন্ধি লওঁ। আৰে ক'ত গ'ল মোৰ চেণ্ডেলযোৰ? নাই দেখোন। এইফালে আছে নেকি? আৰে নাইচোন। মোৰ চেণ্ডেলযোৰ চাগে কোনোবাই লৈ গ'ল। সেইফালে এযোৰ নতুন চেণ্ডেল দেখিছোঁ, লৈ যাওঁ নেকি বাৰু এইযোৰে? নাই নিনিওঁ। আপোনাৰ যদি কেতিয়াবা মন্দিৰলৈ গ'লে এনেকৈ চেণ্ডেল হেৰায় তো আপুনি বেলেগৰ চেণ্ডেল ভুলতো লৈ নাযাব। এনেকুৱা কৰিব নাপায়। এনেকুৱা কৰিলে কি হ'ব, চোৰজন আৰু আপোনাৰ মাজত ডিফাৰেণ্ট নাথাকিব। আৰু কোনোবা যদি মন্দিৰলৈ চেণ্ডেল চুৰ কৰিম বুলি যায়, এইটো খুবেই বেয়া কথা। এতিয়াৰে পৰা আৰু তেনেকুৱা নকৰিব আপুনি। মন্দিৰত ভগৱানক ভালদৰে ভাবিবলৈ যাওক। এইবিলাক বেয়া কথা, নেপায় দেই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। যিসকলে আমাৰ ভিডিঅ'টো এতিয়ালৈ লাইক কৰা নাই তেওঁলোকে আমাৰ ভিডিঅ'টো লাইক কৰি দিব, আৰু যদি বেয়া পালে তেতিয়াহ'লে ডিছলাইক কৰি দিব। আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া মন্দিৰ দৰ্শনৰ আৰু ভিডিঅ' আহি আছে। সেইবিলাক ভিডিঅ' পাবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে ওচৰত থকা ঘণ্টা বাটনটো টিপি ন'টিফিকেশ্যনটো অল কৰি দিব। তেতিয়া আমাৰ নেক্সট ভিডিঅ'বোৰ আপুনি সকলোতকৈ আগত ন'টিফিকেশ্যনত পাই যাব। তো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।